Hey guys, মই Junti আপোনালোকক মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাব লৈছোঁ সৌপালি কেনেকৈ অতি সহজতে ঘৰতে আপোনালোকে শিঙি মাছৰ জোল বনাই খুৱাব পাৰিব। মই বনাম শিঙি মাছ, ভেবেলী লতা আৰু নৰসিংহৰ জোল। আহকচোন মই দেখাই দিম কেনেকৈ বনাওঁ। এয়া ভেবেলী লতা আৰু নৰসিংহৰ পাত মই তিয়াই থৈছোঁ। এইখিনি মই পানীতে ডুবাই থৈ দিম অলপ, কাৰণ তেতিয়া এইখিনিত বালি চালি কিবা যদি লেতেৰা থাকে গুচি যাব। আৰু এইটো শিঙি মাছ মই এটাই লৈছোঁ, কাৰণ ল'ৰাটোৰ কাৰণে বনাইছোঁ। মই এতিয়া ভেবেলী লতা আৰু নৰসিংহখিনি মই মিক্সিত গুড়ি কৰি ল'ম, কাৰণ মই পতাত মই কৰিবলৈ অলপ টান পাওঁ, সেইটো কাৰণে মিক্সিতে কৰিছোঁ। এইখিনি মই মিক্সিত মাৰি ল'ম। এয়া মিক্সিত মাৰা সম্পূৰ্ণ হোৱা নাই বাৰু, অলপ পানী দি দিছোঁ, কাৰণ পানী নিদিলে ভালকৈ মিক্সিত গ্ৰাইণ্ড নহয়, সেইটো জানেই। আৰু ইয়াত মই নহৰু 4 ফুটা দি দিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি নহৰু দিব পাৰে, কিমান দিয়ে। এইখিনি তলত হেৰি কৰি দিছোঁ, আৰু কাষত লাগি থাকিলে গুড়ি নহ'ব। তাৰপাছত মই আলুখিনি গ্ৰাইণ্ড কৰিম তাৰ লগতে। আলু আৰু নৰসিংহ, ভেবেলী লতা হৈ গ'ল গ্ৰাইণ্ড কৰা। এতিয়া মাছটোত মই নিমখ হালধি সানি লৈছোঁ। এইটো মই মাছটো এতিয়া নিমখ হালধি সানি মই ফ্ৰাই কৰিম। তেল গৰম হ'বলৈ দিছোঁ। মই এতিয়া এনেদৰে মাছটো ফ্ৰাই কৰি ল'ম, কাৰণ মই মাছটো গোটেই সম্পূৰ্ণ ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰিম। সম্পূৰ্ণ ফ্ৰাই কৰিলে মাছটো কোনো স্বাদ নাথাকে। এয়া ফ্ৰাই কৰা হৈ গৈছে। মই এনেদৰে এতিয়া এইখিনি ভাজিছোঁ। তেলত মই পিঁয়াজ দিছিলোঁ। পিঁয়াজ দি মই এনেকৈ অলপ সময় ভাজিম, যেতিয়ালৈকে ভেবেলী লতাখিনি সম্পূৰ্ণ ভাজা হৈ নাযায়, মই এনেকৈ ভাজিম। ভেবেলী লতাখিনি ভাজা বৰ্তমান হৈ গৈছে, দেখিছে চ'ত লাগিছে। এতিয়া মই ইয়াত পানী যোগ কৰিম। আপোনালোকে প্ৰয়োজন অনুসৰি পানী যোগ কৰিব পাৰিব, আৰু পানী যোগ কৰোঁতে আপোনালোকে গৰম পানী ল'ব। এইখিনি মই এনেকৈ লৰাই দিম। লৰাই দিলে বস্তুখিনি সম্পূৰ্ণ পানীখিনিৰ লগত ভেবেলী লতা আৰু নৰসিংহখিনি মিক্স হৈ যাব। দেখিছে সম্পূৰ্ণ মিক্স হৈ গৈছে পানীখিনিৰ লগত, ভেবেলী লতাৰ জোলখিনি ভাজিখিনি। আৰু মই এনেকৈ এতিয়া এইখিনি অলপ উতলিবলৈ দিম। মোৰ পানী অলপ কমকৈ এড কৰা হৈছিলে, সেইটো কাৰণে মই অলপ পানী সৰহকৈ আকৌ দি দিছোঁ। দেখিছে ধুনীয়াকৈ উতল আহিছে। মই ইয়াত ক'লা জিৰা অকণমান দিছোঁ, গোন্ধ আৰু সোৱাদৰ কাৰণে ক'লা জিৰাটো বহুত ভাল লাগে, সেইকাৰণে মই ক'লা জিৰা অকণমান যোগ কৰি দিছোঁ। আপোনালোকে দিবও পাৰে, আপোনালোকৰ যদি কেঁচুৱা ল'ৰা ছোৱালীটোৱে জ্বলা নাখায় তেনেহ'লে দিব নালাগে। ইয়াত এতিয়া মই মাছ যোগ কৰি দিছোঁ। এনেকৈ অলপ সময় মই উতলিব দিম। মই জুইটো এতিয়া অলপ কমাই দিম, কাৰণ জুইটো বেছিকৈ হৈ থাকিলে পানীটো পটককৈ হৈ যাব। মই মিডিয়াম ফ্লেমত অলপ উতলিবলৈ দিম তৰকাৰীখিনি। দেখিছে ধুনীয়াকৈ উতলা হৈ গৈছে। মই এতিয়া অফ কৰি দিম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ ইমানেই। বাই।